মণিলাল এজন দুখীয়া খৰিকটীয়া আছিল। তেওঁৰ পৰিয়ালত তেওঁৰ পত্নী সিন্দুৰী আৰু জীয়েক জুহি আছিল। মণিলালে দূৰণিৰ জংঘলত খৰি কাটিবলৈ যায় আৰু সেয়া বেচি নিজৰ জীৱন-যাপন কৰি আছিল। তেওঁৰ উপাৰ্জন ইমান নাছিল যে তেওঁ নিজৰ পৰিয়ালক গোটেই সুখ-সুবিধা দিব পাৰে। তেওঁ খৰি কটাৰ লগতে সেই খৰিৰ পৰা কিছুমান খেলা বস্তুও বনায়। কেতিয়াবা কেতিয়াবা কোনোবাই তেওঁৰ পুতলাবোৰ কিনে। আপুনি ইমান কষ্ট কৰে, তথাপিও উপাৰ্জন একেবাৰে নোহোৱাৰ দৰে। অহা মাহত মোৰ ভণ্টিৰ বিয়া আছে। এতিয়া পুঁজিয়ে পোৱা নাই। তাৰ বাবে মই কি কৰোঁ? আৰু কিছুমান মোৰো খৰচ আছে। মই কি কৰোঁ সিন্দুৰী? মানুহে যেতিয়াৰ পৰা গেছ ষ্টভ জ্বলাবলৈ আৰম্ভ কৰি দিলে, খৰি কোনেও নিকিনেই। মই ভাবি আছোঁ যে বেলেগ কিবা কাম বিচাৰি লওঁ। পাছত মই আকৌ ভাবোঁ মোৰতো পূৰ্বপুৰুষেও এই কামেই কৰিছিল। মই এতিয়া কি কাম কৰোঁ? কামটো আমি কিবা আৰু চাব লাগিব। এতিয়াতো জুহি বহুত সৰু হৈ আছে। ২-৩ বছৰৰ পাছত তাইকো স্কুলত দিব লাগিব। তেতিয়া কি কৰিব? ঠিক আছে, হ'ব, এতিয়া মই জংঘললৈ খৰি কাটিবলৈ যাওঁ। ভাবি ল'ম তাত কাম কৰি থাকোঁতে। মণিলালে কুঠাৰখন লৈ জংঘলৰ দিশে আগবাঢ়িল। সিন্দুৰীয়ে নিজৰ ঘৰৰ কাম-কাজ কৰি জমা কৰা কিছু পইচা গণিবলৈ তেওঁ বহি যায়। এয়াতো একোৱেই নহ'ব। মই কি কৰোঁ? মাক মানা কৰি দিওঁ যে বিয়ালৈ আহিব নোৱাৰিম। কিন্তু মায়ে বেয়া পায় যদি তেতিয়া? হে ভগৱান, এতিয়া তুমিয়ে কিবা ৰাস্তা দেখুওৱা। এতিয়া ইয়াৰ পৰা গৈ মই মাক কি ক'ম যে মোৰ ওচৰত ইমানো পইচা নাই যে মই ভাল কাপোৰ কিনিব পাৰোঁ? তেতিয়াই ওচৰৰে এগৰাকী বৌ তেওঁৰ ওচৰলৈ আহে। আৰে সিন্দুৰী, মণিলাল ককাইদেউ ঘৰত আছেনে? নাই, তোমাৰ পলম হৈ গ'ল। তেওঁ এতিয়া অলপ সময় আগেয়ে জংঘলৰ ফালে গ'ল। কিবা কাম আছে যদি মোকেই কৈ দিয়া। আৰে, তোমাৰ মনত আছেনে? মই দাদাৰ পৰা যোৱা বছৰত এটা কাঠৰ ঘোঁৰা বনোৱাইছিলোঁ। মোৰ ভাইটিৰ ল'ৰাটোৱে বৰ জিদ কৰি আছে এনেকুৱা ঘোঁৰা লোৱাৰ কাৰণে। গোটেই বজাৰ ঘূৰিলোঁ, কিন্তু এনেকুৱা ঘোঁৰা নেপালোঁ। ভাবিলোঁ দাদাৰ ওচৰত আৰু এটা বনোৱাই লওঁ। ইয়াত ভাবিবলগীয়া কি কথা আছে? সন্ধিয়া তেওঁ আহিব। মই তেওঁক কৈ দিম তেনেকুৱা তোমাক ঘোঁৰা লাগে যদি কৈ দিবা, তেওঁ বনাই দিব। অঁ, এইটোৱে ঠিক হ'ব। ঠিক আছে, মই সন্ধিয়াকে এপাক মাৰিম বাৰু। আপোনাৰে ঘৰ বৌ, মন গ'লেই আহিব। এইবুলি কৈ বৌ তাৰ পৰা গুচি যায়। সিন্দুৰীয়ে জুহিক কোলাত লৈ খুৱাবলৈ ধৰে। হ'ব, এটা পুতলা বিকি যাব। এতিয়া অলপ পইচা আহিব। সন্ধিয়া তেওঁ আহিলে তেওঁক কথাটো কৈ দিম। সন্ধিয়া মণিলাল খৰি বেচি ঘৰলৈ আহে আৰু মুখ-হাত ধোৱাৰ পাছত কিমান পৰিশ্ৰম কৰি গোটেই দিন খৰি কাটোঁ আৰু বজাৰলৈ গৈ দাম অকণো পোৱা নাযায়। মন একেবাৰে বেয়া হৈ যায়। কোনো পৰিশ্ৰমেই দেখা নাপায়। চিন্তা কিয় কৰিছে? চব ঠিক হৈ যাব। শুনক, মনত পৰিছে, ওচৰৰ বৌয়ে তেওঁৰ ভায়েকৰ ল'ৰাৰ কাৰণে ঘোঁৰা বনোৱাব খুজিছে। সেইটোতো মই বনাই দিম, কিন্তু চুবুৰীয়াৰ বিষয় পইচা ইমান পোৱা নাযায়। কিন্তু মইতো বৌক কৈ দিলোঁ যে আপুনি বনাই দিব। হ'ব, তুমি কৈ দিলা যেতিয়া মই বনায়েই দিম। কিমান ডাঙৰ বনাব লাগে? তেতিয়াই দৰজাত টোকৰ পৰে। আৰে বৌ, এতিয়া মই আপোনাৰ কথাকে কৈ আছিলোঁ। এখেত আহিলে। কৈ দিয়ক আপোনাক কিমান ডাঙৰ ঘোঁৰা লাগিব। কি খবৰ মণিলাল দাদা? মোৰ ভাল, বৌ। আপুনি কওক। সিন্দুৰীয়ে কৈছিলে আপোনাক এটা কাঠৰ ঘোঁৰা লাগে বুলি। কিমান ডাঙৰ বনাই দিওঁ? 6 বছৰীয়া ল'ৰা। সেই হিচাপত বনাব যাতে তাৰ ভৰিৰে ঘোঁৰা চলাব পাৰে। ঠিক আছে বৌ, বনাই দিম। কেতিয়া লাগে? পৰহিলে মোৰ ভাই আহিব। তেন্তে সেইমতে বনাই দিব। আৰু এয়া 100 টকা মই এডভান্স দি গৈছোঁ। আগৰ ঘোঁৰাটো সৰু আছিল। তাত আপুনি 300 টকা লৈছিলে। ইয়াৰ কৈ দিয়ক কিমান ল'ব। আপুনি মোক 500 টকা দি দিব। হ'ব, ঠিক আছে দাদা, এতিয়া মই যাওঁ। আৰু এইবুলি কৈ তেওঁ গুচি যায়। আপুনি 500 টকা কিয় ক'লে? অতি কমেও 600ৰ পৰা 700 ক'ব লাগিছিল। যদি ইমান বিচাৰে তেন্তে তেওঁ ঘোঁৰা নবনায়। চুবুৰীয়াৰ বিষয় হয়, অলপ কম বেছি কৰিব লাগে। কোনো কথা নাই,
মই লগতে জুহিৰ কাৰণেও ঘোঁৰা বনাই দিম। দেউতা, হাতী লাগে। চোৱাচোন চিন্দুৰী, আমাৰ জুহিক হাতী লাগে। ঠিক আছে, তেন্তে জুহিৰ দেউতাকে তাইৰ কাৰণে হাতী বনাব। পিছদিনা পুৱাই পুৱাই মণিলাল জংঘলৰ পৰা ঘোঁৰা আৰু হাতীৰ কাৰণে কাঠ আনিবলৈ গ'ল। তেওঁ দুডাল ডাঙৰ ডাঙৰ কাঠ লৈ আহে আৰু তাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰি দিলে। জুহিয়ে ঘৰৰ বাহিৰত নিজৰ দেউতাকে বনোৱা কিছুমান সৰু কাঠৰ পুতলালৈ খেলি আছে। তেতিয়াই সেইফালেদি কেইটামান ল'ৰা-ছোৱালী পাৰ হৈ যায়। চোৱাচোন, সেই সৰু ল'ৰা-ছোৱালীয়ে কিমান ধুনীয়া পুতলাই খেলি আছে। একেবাৰে ইউনিকহে। ব'লা ওচৰলৈ গৈ চাওঁ, লাগিছেতো বহুত মৰম। এই কথা হয়, গাঁৱত সৰু সৰু ঠাইত আৰ্ট দেখিবলৈ পোৱা যায়। তেওঁলোক জুহিৰ ওচৰলৈ যায় আৰু পুতলা উঠাই চাবলৈ ধৰিলে আৰু ফটো তুলি লয়। তেতিয়া ভিতৰৰ পৰা চিন্দুৰী কথা বতৰা শুনি বাহিৰলৈ আহে। বাৰু, আপোনালোক কোন আৰু কি কাম আছে? একো নাই, আমি পুতলা চাই আছিলোঁ। একেবাৰে বেলেগ বেলেগ ধৰণৰ পুতলা। এই আপুনি ক'ৰ পৰা কিনিলে? কিনা চিনা নহয়, এই দেউতাকে পুতলা বনায়। আপুনি আমাক আৰু পুতলা দেখুৱাব পাৰিবনে? নহয় নহয়, তেওঁৰ কাম পুতলা বনোৱাটো নহয়। তেওঁতো বছ নিজৰ জীয়েকৰ বাবে বনায় বা কোনোবাই ক'লে তেওঁৰ কাৰণেহে বনাই দিয়ে। কথা বতৰা শুনি মণিলাল বাহিৰলৈ আহি যায়। কি হ'ল চিন্দুৰী? একো নাই, এয়া চহৰৰ পৰা এলোক আহিছে। জুহিৰ খেলাবস্তু দেখি সুধিছে যে ক'ৰ পৰানো কিনিলোঁ। মই কৈ দিছোঁ যে খেলাবস্তু আপুনিয়ে বনায়। এই খেলাবস্তু আপুনি বনাইছে? ই সঁচাই বৰ সুন্দৰ। আমি বাৰু কিবা খেলাবস্তু কিনিব পাৰোঁনে? মই পুতলা বহুত কমকৈ বনাওঁ। মই এজন খৰিকটীয়া। মই খৰি বেচোঁ। এইটো মই জানো। মোৰ দেউতাই ফাৰ্নিচাৰ আৰু কাঠৰ বস্তু বনোৱায়। এবাৰ আপুনি আপোনাৰ পুতলা লৈ তালৈ নিশ্চয় যাব আৰু মোৰ দেউতাক দেখাই দিব। এয়া তেওঁ বহুত পচন্দ কৰিব। ঠিক আছে, আপোনালোকে চাহ তাহ খাব নেকি? আৰে নাই নাই, আপুনি আপোনাৰ কাম কৰক। আমিতো বছ খেলাবস্তু দেখি ৰৈ গ'লোঁ। আৰু তাৰ পাছত তেওঁলোক তাৰ পৰা গুচি যায়। কি আপুনি তেওঁৰ দেউতাকক খেলাবস্তু দেখুৱাবলৈ যাবনে? আৰে চিন্দুৰী, তুমি এই মানুহৰ কথাত একেবাৰে আহি গ'লা। এই চহৰৰ মানুহে এনেকৈ পুতলা পচন্দ নকৰে। ব'লা ভিতৰলৈ, মোক তুমি অলপ সহায় কৰি দিয়া। কিন্তু এবাৰ গ'লনো কি লোকচান হ'ব? হ'ব দিয়া, তুমি একেবাৰে ক'ব নোৱাৰাহে গ'লা। জুহিক উঠোৱা আৰু ব'লা ভিতৰলৈ, মোক সহায় কৰা। মণিলালে বহুতেই সুন্দৰ ঘোঁৰা আৰু এটা হাতী বনালে। বৌয়ে হাতী ঘোঁৰা দুয়োটা দেখি বহুত সুখী হ'ল। বাহ মণিলাল দাদা, আপুনিতো হাতীও বৰ সুন্দৰ বনালে। এতিয়াতো মোৰ হাতী ল'বলৈও মন গৈছে। কি কৰোঁ? হ'ব, এইবাৰ ঘোঁৰাকে লৈ লওঁ, কিন্তু পাছত হাতী নিশ্চয় বনাই দিব। নিশ্চয় নিশ্চয় বৌ। বৌয়ে মণিলালক বাকী থকা 400 টকা দি গুচি যায়। চিন্দুৰী, অ' চিন্দুৰী, এয়া লোৱা 400 টকা থৈ দিয়া। কিমান দিনৰ পৰা পইচা গোটাই আছোঁ, কিন্তু বিয়াৰ বাবে পইচা গোটাবই পৰা নাই। এয়া মিলাই এতিয়া 1500 টকা হৈছেগৈহে। হ'ব, মই আৰু অলপ বেছি খৰি কাটি ল'ম আৰু তুমি ভালকৈ কাপোৰ পিন্ধি যাবা বিয়ালৈ। পিছদিনা মণিলাল জংঘললৈ খৰি কাটিবলৈ যায়। তেতিয়া কেইজনমান জংঘলৰ বিষয়াই তেওঁক ৰখাই দিয়ে। চাহাব, মইতো দুখীয়া কাঠকটীয়া হয়। খৰি কাটি কাটিয়েই জীৱন চলাওঁ। জংঘলৰ পৰা বহু সময় ধৰি খৰি কাটি আছোঁ। তেন্তে আজি আপুনি মানা কিয় কৰিছে? এতিয়া তুমি জংঘলত খৰি কাটিব নোৱাৰা, কাৰণ এই জংঘল সংৰক্ষণত আহি গ'ল। অব্যাহতভাৱে কাটি থকাৰ কাৰণে জংঘলত খৰি একেবাৰে কম হৈ গৈছে। কিন্তু চাহাব, মোৰ দুবেলা দুসাঁজটো ইয়াৰ পৰাই ওলায়। জানো, কিন্তু কেতিয়াবা খৰি কটাৰ সময়ত তুমি ভাবিছানে যে এই জংঘলত আৰু পুলিও লগাই যাওঁ? তুমি কেৱল খৰি কাটি আছিলা। মণিলালে বৰ দুখ মনেৰে ঘৰলৈ আহে। ইমান সোনকালে তেওঁ ঘৰলৈ অহা দেখি, কি হ'ল? ইমান সোনকালে ঘূৰি আহিলে? চব ঠিকে আছেনে? আপুনি কিয় বেজাৰ কৰি আছে? এগিলাচ পানী দিয়া, তাৰ পাছত কম। জংঘলৰ সংৰক্ষণ হৈ গ'ল। এতিয়া তাত খৰি কটা মনা। বুজিব পৰা নাই কি কৰোঁ। এয়াতো বৰ বেয়া হ'ল। আৰু এয়া শুনি দুয়ো উদাস হৈ গ'ল। এটা সপ্তাহ এইদৰে পাৰ হৈ গ'ল। লাহে লাহে ঘৰৰ ৰেচনো শেষ হ'বলৈ ধৰিলে। মই এটা কাম কৰোঁ। সেই জমা কৰি থোৱা পইচাৰ পৰা 500 টকা আপোনাক দিওঁ।
ঘৰৰ বস্তু লৈ আহক। নাই নাই সিন্দুৰী, বাদ দিয়া। এই পইচা তুমি তোমাৰ ভনীয়ৰ বিয়াৰ কাৰণে ৰাখি থোৱা। কেনেকুৱা বিয়া? মই মোৰ ঘৰ চাওঁ নে বিয়া চাওঁ? তুমি ভাবিছা চাগে ন মই কেনেকুৱা স্বামী পালো, যি মোৰ ইচ্ছাও পূৰা কৰিব নোৱাৰে। মইতো এনেকুৱা একোৱেই নাভাবোঁ। ভগৱানে নিজেই সহায় কৰিব। পইচা উলিওৱাৰ সময়ত তেতিয়া তেওঁৰ চকু কাৰ্ডৰ ওপৰত পৰে। এই কাৰ্ড সেইখন নহয়নে যিখন সিদিনা সেই ল'ৰাটোৱে দি গৈছিল? অঁ, এয়াতো সেয়াই। শুনকচোন, এবাৰ তালৈ গৈ আপোনাৰ খেলা বস্তু দেখুৱাই দিয়ক। কি ঠিক কিবা কামত আহেই বা? সিন্দুৰী, জিদ নকৰিবা। ডাঙৰ ডাঙৰ মানুহ হয়। আমাৰ দৰে মানুহৰ খিলনা তেওঁলোকে ক'ত পচন্দ কৰিব? চাওকচোন, এবাৰ গ'লে একো নহয় নহয়। হ'লে হৈ যাব, নহ'লে নহ'ব। ঠিক আছে বাৰু, তুমি কোৱাৰ কাৰণে যাম। আৰু পাছদিনা মণিলালে কিছুমান খেলা বস্তু আৰু সেই হাতী যিটো তেওঁ জুহিৰ কাৰণে বনাইছিল তাক লৈ কমলৰ দেউতাকৰ ওচৰলৈ যায়। তেওঁ দৰ্জাত কাৰ্ডখন দেখুৱাই তেতিয়া ভিতৰৰ পৰা এজন মানুহে তেওঁক নিবলৈ আহে। অহ, তোমাৰ বিষয়ে কমলে মোক কৈছিলে আৰু তোমাৰ পুতলাৰ ফটোও দেখুৱাইছিল। চাহাব, মই খৰিকটীয়া হয়। আজিকালি জংঘলত খৰি কটাটো বন্ধ হৈ গ'ল। সেইকাৰণে মোৰ পুতলালৈ আপোনাক দেখুৱাবলৈ আহিছোঁ। হয় হয় হয়, দেখুওৱা তুমি তোমাৰ পুতলা। আৰু ইমান বিৰল খেলা বস্তু দেখাৰ পাছত কমলৰ দেউতাকে মণিলালক খেলা বস্তু বনোৱাৰ বাবে অৰ্ডাৰ দিয়ে, যাৰ কাৰণে কাঠ তেওঁ নিজেই দিব। আৰু সেই কামৰ বাবে মণিলালক ২০,০০০ টকা এডভান্সো দিয়ে। ইমানবোৰ পইচা মণিলালে দেখি আচৰিত হৈ যায় আৰু নিজৰ গামোচাৰে বান্ধি আনন্দ মনেৰে ঘৰলৈ যায়। জহিৰ মাক, ঐ জহিৰ মাক, আৰে ক'ত গ'লা? সোনকালে ফালে আহা, তোমাক কিবা দেখাব বিচাৰিছোঁ। কি হ'ল? আপুনিতো গোটেই ঘৰখন মূৰত উঠাই আনিলে। আৰে তুমি ঘৰৰ কথা কৈ আছা? মইতো পুৰা গাঁও মূৰৰ ওপৰত উঠাই লওঁ। চোৱাচোন সিন্দুৰী কি আছে। আৰু তেওঁ গামোচাখন চিন্দুৰীৰ হাতত দি দিয়ে। চিন্দুৰীয়ে গামোচাখন খোলে আৰু তাত পইচা দেখি আনন্দত চকু পানী টুকে। ইমানগাল পইচা ক'ৰ পৰা আনিলে? তাৰ পৰা যলৈ তুমি মোক পঠাইছিলা। আৰে তেওঁ বহুত ডাঙৰ মহাজন হয়। বহুত ডাঙৰ ব্যৱসায় আছে তেওঁৰ। দেশতেই নহয় বিদেশতো। আৰু জানানে, তেওঁ মোৰ পুতলা বৰ ভাল পালে আৰু তেওঁ মোক পুতলা বনোৱাৰ অৰ্ডাৰ দিলে। আৰু এয়া চোৱা, ২০,০০০ টকা এডভান্স। ভগৱান, তুমি মোৰ কথা শুনিলা? অঁ সিন্দুৰী, তোমাৰ বিশ্বাসৰ কাৰণেই মোৰ ভাগ্য সলনি হৈ গ'ল। এতিয়া তুমি আৰামত তোমাৰ ভনীৰৰ বিয়ালৈ যোৱা। মহাজনে কৈছে তেওঁ মোক প্ৰতিমাহে বহুত বেছি কাম দিব। এয়া শুনি মই বৰ সুখী হৈছোঁ। এতিয়া আমি ভালকৈ আমাৰ ল'ৰা-ছোৱালীক পঢ়ুৱাবও পাৰিম। অঁ সিন্দুৰী, মই বহুত পৰিশ্ৰম কৰিম। তোমালোক দুয়োৰে কাৰণে মই বহুত কিবা কৰিব লাগিব। আৰু তাৰ পাছত মণিলালে খেলা বস্তু বনোৱাৰ কাম আৰম্ভ কৰি দিয়ে। কমলৰ দেউতাকে তেওঁৰ কাম ভাল পালে আৰু তেওঁক নতুন নতুন অৰ্ডাৰ দি থাকিল। এইদৰে এজন দুখীয়া খৰিকটীয়াৰ ভাগ্য সলনি হৈ যায়। মণিলালে নিজৰ পৰিয়ালৰ সৈতে সুখ অনুভৱ কৰিলে।